View from the top. Hey guys, কি খবৰ আপোনালোকৰ? হপ আপোনালোকৰ খবৰ ভাল আৰু গাইছ বহুত দিনৰ মূৰত এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু যেহেতু গৰমৰ সিজন 38 ডিগ্ৰী চলিছে আমাৰ ইয়াতে আৰু গৰমৰ কাৰণে গাইছ গা ধুব গৈ আছোঁ চিলডুবি এতিয়া আৰু এইফালে আছে নিৰু আৰু এইফালে সকলে এইফালে বেডত চিতুল চি আই ব্ৰ এভৰিৱান চি আই আৰু গাইছ গৈ আছোঁ ইয়াৰ পৰা ধুনীয়াকৈ ভিডিঅ'টো চাই এনজয় কৰক আপোনালোকে আৰু এইফালে আছে আমাৰ আজি ৰাইডাৰ বয় টাইগা তো গাইছ গৈ থাকক চাই থাকক ভিডিঅ'টো একেলগে আৰু গাইছ ধুনীয়াকৈ গৈ আছোঁ আমি ইয়াতে বাইকত আৰু গাইছ এতিয়া ধুনীয়াকৈ এইফালে আমাৰ বাইক আছে থিয় হৈ ইয়াতে আমি চহা কাটি আৰু এইফালে ইয়াতে অলপ ৰখিছোঁ মিথিলা উচুমতাৰীক আৰু এইফালে চলিহঁত আছে এই চবেই এটা কাটিং দিছে গাইছ এই এগেইন এই হ'ল টকৰা চবেই টকৰা কাটিং আৰু এটা টকৰা আহিছে গাইছ চাব পাৰে আপোনালোকে टोकरा टाकलू बॉय दिवित पुत्र हम चले बहारों में गुनगुनाती राहों में धड़कने भी तेज है अब क्या करें वक्त है तो जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है अब क्या करें আৰু গাইছ আমি আহি পালোঁ তিনিআলি ইফালে গুৱাহাটী আৰু ইফালে গোৱালপাৰা পৰা দীঘৰ পৰা আহিলে এইফালে পাব আপোনালোকে আৰু যাব লাগে ইফালে গাইছ আমি আৰু গাইছ বোলে সন্মুখত আছে আমাৰ বাজৈ হোটেল য়েছ কিন্তু বন্ধ আছে গাইছ আৰু গাইছ আমি এণ্টাৰ কৰিলোঁ अब क्या करें ओ वक्त है तो जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है अब क्या करें আৰু গাইছ এয়া হৈছে মালাং বজাৰ চক মালাং আহি পালোঁ আমি এতিয়ালৈকে আৰু গাইছ বেছি দূৰ নাই আৰু চিলডুবি পাবলৈ অলপ কিছু দূৰ আছে আৰু ঠাই চাওক হে গাইছ শ্বিলঙৰ ফাইভ আহি গৈছে ইয়াতে ধুনীয়া মনোমোহা দৃশ্য গাইছ এভৰিৱেৰ সেউজীয়া সেউজীয়া গাইছ আৰু গাইছ আমাৰ ছাডেনলি প্লেন চেঞ্জ হৈ গ'ল যোৱা কথা আছিল চিলডুবি এতিয়া গৈছোঁ বোলে নতুন প্লেন ওলাইছে তাতে গৈ আছোঁ গাইছ धीरे चलना है मुश्किल तो जल्दी ही सही आँखों के किनारों में আৰু গাইছ আমি আহি পালোঁৱে আমাৰ ডেষ্টিনেশ্যন বুলি ক'ব পাৰি কোনফালে দি যাব লাগে খালি নদী আছে আৰু কি পাৰ হ'ব লাগিব সৰলপাৰা দিনে নেকি এই আগত দোহা আছে আৰু গাইছ বোলে ৱাটাৰ ক্ৰচিং হ'ব গৈ আছে আমাৰ অলপ লাডাখৰ ফাইভ আহি গৈছে আমাৰ মাজত আৰু গাইছ আমাৰ ইয়াতে অফৰোডিং হৈ আছে অলপ নাই অলপ আৰু গাইছ আমাৰ ডেষ্টিনেশ্যন এইটোৱে হৈছে আৰু মানে আমাৰ চেটিছফাই হোৱা নাই গাইছ নতুন আৰু প্লেন চেঞ্জ কৰিম বুলি ভাবিছোঁ মানে এইটোৱে ডেষ্টিনেশ্যন কিন্তু ইমান এটা ঠিক খাচ নালাগিল আৰু গাইছ তাৰ কাৰণে এগেইন বেক টু বেক প্লেন চেঞ্জ গাইছ ইয়াতে ইমান নাথাকোঁ নেক্সট আমি গৈছোঁ ডুবিল আৰু এভৰিৱান ঘূৰক গাইছ আমি চেটিছফাই নহয় এইটো প্লেছত আৰু গাইছ এইফালে আছে মিনি ৰাইডাৰ এইফালে কুপিল বাবু মিনি ৰাইডাৰ
বহি আছে গাইছ নেক্সট শুইছোঁ গাইছ আমি এনেকৈ শুইছোঁ গাইছ আমি सही आँखों के किनारों में बहाने ही सही हम चले बहारों में गुनगुनाती राहों में धड़कने भी तेज है अब क्या करें वक्त है तो जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है अब क्या करें शब्दों के पहाड़ों पे लिखी है दास्तां ख्वाबों के लिफाफों में छुपा है रास्ता हम चले बहारों में আৰু গাইছ চাবৰ চাই আমালোকে বিউটিফুল ভিউ ফ্ৰম দ্য টপ হোৱাট এ বিউটি গাইছ ভিউ চাওকে গাইছ এভৰিৱান আৰু গাইছ এতিয়া আমি নুমি আছোঁ ইফালে গাইছ আমি আহি পালোঁ ডুবিল এতিয়া চাবৰ চাই আপোনালোকে আৰু এইফালে বাইক চাইক পাৰ্ক কৰি ল'লোঁ আৰু গাইছ চাবৰ চাই আপোনালোকে পিছফালে গৈ আছোঁ ধুনীয়া কৰি আৰু গাইছ ধুনীয়াকৈ গৈ আছোঁ আমি আৰু গাইছ এটা ফটো চটো উঠি আছে ছোৱালীবিলাক গাইছ ভিউ চাওকে মোৰ পিছলে চাবৰ চাই পাইগা আছে কিবা এটা কৈ দিয়া ৰাইডটো কেনেকুৱা লাগিল ইফালে দিবলৈ গাইছ बहाने ही सही हम चले बहारों में गुनगुनाती राहों में धड़कने भी तेज है अब क्या करें वक्त है तो जीने दे दर्द है तो सीने दे ख्वाहिशें अनजान है अब क्या करें আৰু গাইছ ডুবিলত এইটো হৈছে মোৰ ছেকেণ্ড টাইম লাষ্ট ইয়াৰ মই আহিছিলোঁ তাতে অলপ ইমান তাত দেখুওৱা নাছিলোঁ গাইছ মানে এইটো হৈছে মোৰ ছেকেণ্ড টাইম ইন ডুবিল গাইছ আৰু মানে কি আপোনাৰ কেইবাৰ হ'ল হয় ইয়াত আহা সিহঁতে মানে আহি থাকে গাইছ ৰবিবাৰ হ'লেই প্লেন এনেকুৱা ধুনীয়া কি চাদিনলি প্লেন গাইছ আৰু গাইছ আগতে শাক এটা হ'লে তাত থাকিয়ে গ'ল নহয় এংগাৰ কি মানে কৈছোঁ গাইছ আগতে মানে গা ধুই গ'ল এতিয়া আমাৰ খুব বেছি দেৰি হ'ল আমাৰ এতিয়া বাজিল 4টা বাজিল চাগে আৰু গাইছ আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন য়েছ আৰু গাইছ আমাৰ পিছফালে আছে মোৰ ফাইনেল ডেষ্টিনেশ্যন আপোনালোকে চাব পাৰিছে ইয়াতে আজি গা ধুব আহিছোঁ গাইছ মানুহ এতিয়া নাহে খুব কম হয় তাতে অলপ গা পা ধুই ধুনীয়াকৈ গৈ আছোঁ আসলে মানে গাইছ পানী কম হৈছে সেইকাৰণে ইটো বছৰ পানীও বহুত কম তাৰ কাৰণে পানী এনেকৈ কাৰণে এটাই মাত্ৰ ঝৰ্ণা পৰি আছে গাইছ নহ'লেতো সকলো ফালে দি পানী আহে ইয়াতে আৰু গাইছ চাই থকা শিকিব লাগে ভিডিঅ'টো धीरे चलना है मुश्किल तो जल्दी ही सही आँखों के किनारों में बहाने ही सही हम चले बहारों में गुनगुनाती আৰু গাইছ আমি গা পা ধুব ওলালোঁ আৰু ইয়াৰে 360 ভিউ এটা দেখুৱাই দিছোঁ আপোনালোকক আৰু গাইছ চাব আছে 360 ভিউ দেখুৱাই দিছোঁ আপোনালোকক চাওক আপোনালোকে এনজয় কৰক গাইছ আৰু গাইছ এইটো হৈছে ইয়াৰ 360 ভিউ আপোনালোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব হাই কৰি দি সিদি শিল আছে এটা তুই একবাৰ আহিব নাই তে শিল আছে এইফালে দহাত এই ফুল এনজয় লৈ আছে গাইছ খালি মোকে যাব দি নাই এইটো লাগি
দে হ'ব দে আৰু গাইছ ধুনীয়াকৈ আমি গা পা ধুই আছোঁ আৰু বোলে ইয়াৰ পৰা যাব আৰু গাইছ বোলে ফটো শ্বুট চলি আছে আমাৰ ইয়াতে পানীৰ মাজত আৰু গাইছ গা পা ধোৱা হৈ গ'ল আৰু ইয়াতে ইমান দেৰি নকৰোঁ ঘৰতো যাব আছে অলৰেডি বহুত দেৰি হৈ গৈছে আৰু গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আজিলৈ ইমানে বাই বাই নেক্সট ভিডিঅ'ত পুনৰ পৰা লগ পাম